আজি আমাৰ মোটামুটি আমাৰ মিচিং সংস্কৃতিৰ যিকেইটা আমাৰ কাবা নৈনিতম এনেকৈ আমাৰ যিবিলাক শিক্ষা হেৰি লাগতিয়াল গোটেইখিনি আমি কম্পিটিশ্যন আমি ইয়াত হেৰি কৰা হ'ব। আৰু মিচিং আগম কাবাং যেহেতু আজিলৈকে 37 বছৰ হ'ল আৰু মিচিং আগম কাবাঙৰ উদ্যোগত মিচিংসকলৰ ভাষাৰ কাৰণে কিবা ডিমাণ্ড আছে নেকি আপোনালোকৰ? নিশ্চয় আছে। মিচিং আগম কাবাং আজি প্ৰতিষ্ঠা কৰাটো 50 বছৰ হ'ল। আমাৰ ভাষা স্বীকৃতি দিয়া আজি 37 হৈছে আৰু আমাৰ ডিমাণ্ড বহুত আছে। আমাৰ এতিয়াৰ যিটো চৰকাৰ, এই চৰকাৰে আমাৰ ডিমাণ্ডৰ প্ৰতি অহাৰি জনাই ইহঁতৰ চৰকাৰ ফালৰ পৰা সম্পূৰ্ণ আস্থা দিয়া আছে। আমাক বিশ্বাস ৰাখিবৰ কাৰণে আমাক কৈছে। আমি চৰকাৰৰ প্ৰতি এটাই আহ্বান, আমি যিটো বিচাৰিছোঁ কম সময়ৰ ভিতৰত চৰকাৰে আমাৰ দাবীখিনি পূৰণ কৰি দিবৰ বাবে অনুৰোধ কৰিছোঁ। আৰু অনুভৱ কেনেকুৱা হৈছে? নিশ্চয় আমাৰ ভাষাটো বহুত উন্নত হৈছেগৈ। আমাৰ বিশেষকৈ তাবুৰাম টাইত আগম মৃগাং তাবুৰাম টাইত নহেন্দ্ৰ পাদুন আৰু এনেধৰণৰ বহুত আমাৰ ভাষা বিশেষজ্ঞ আমাৰ মিচিং সমাজত জন্ম হৈছে। ইহঁতৰ নেতৃত্বত, ইহঁতৰ কৰ্মসূচীত, ইহঁতৰ যিকোনো কাম কাজত ইহঁতে উচাৰুৰূপে পালন কৰি আমাক মিচিং ভাষাটো এটা বৰাল আৰু ধুনীয়াকৈ দি গৈছে। আমি ইহঁতৰ ওপৰত ইহঁত নিচিনা ব্যক্তিয়ে যদি মিচিং সমাজত জন্ম নোহোৱা হ'লে হয়তো মিচিং ভাষাটো ইমান ডেভেলপ নহ'লে হয়। কি বিষয় লৈ পিনে আপোনালোকে আজি উদযাপন কৰিছে? আজি মোটামুটি আমাৰ বিষয়টো আমাৰ এইটো মিচিং ভাষাটো যিদিনাখন স্বীকৃতি পাইছোঁ এইদিন ধৰি আমি এনেকৈ উদযাপন কৰিয়ে আছোঁ আৰু কৰি থাকি। আলোচ্য বিষয় আমাৰ 1985 চনত আমাক এইটো কি কয় প্ৰেক্টিকেলৰ কাৰণে আমাক পৰীক্ষামূলকভাৱে 230জন LP স্কুলত প্ৰাইমাৰী লেভেলত শিক্ষক নিযুক্তি কৰা হৈছে। আমাৰ ডিমাণ্ড আছে 1016খন বিদ্যালয় আমাৰ মিচিং অধ্যুষিত এলেকাত আছে। এইকেইটা বিদ্যালয়ত কম সময়ৰ ভিতৰত ক্লাছ 5লৈকে শিক্ষাৰ মাধ্যম হিচাপে কৰি আমাক শিক্ষক নিযুক্তি দিবৰ কাৰণে, শিক্ষক নিযুক্তি দি আমাৰ মিচিং ভাষাটো পাঠদান কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। এই মৰ্মে চৰকাৰে কৰি দিয়াৰ আমাক আশ্বাস দিছে। আপোনালোকৰ যিহেতু তাৰিৰদং আঞ্চলিক সমিতিয়ে 37 সংখ্যক ভাষা দিৱস উদযাপন কৰিছে, কি কাৰ্যসূচীৰে উদযাপন কৰিছে? আমাৰ আজিৰ কাৰ্যসূচীৰ মূল বিষয়বস্তু হিচাপে আমি লৈছোঁ যে আমাৰ মিচিং অধ্যুষিত অঞ্চলবিলাকত যিবিলাক প্ৰাথমিক বিদ্যালয় আছে, এই প্ৰাথমিক বিদ্যালয়বিলাকত আমাৰ মিচিং ভাষাৰ মাধ্যমেদি পাঠৰ আদান প্ৰদানৰ ব্যৱস্থা, অৰ্থাৎ মিচিং ভাষাৰ জৰিয়তে মিচিং প্ৰাথমিক বিদ্যালয়সমূহত, মিচিং ভাষাৰ অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহত মিচিং ভাষাটোকে মাধ্যম হিচাপে লৈ মিচিং ভাষাৰ জৰিয়তে পাঠৰ আদান প্ৰদানৰ ব্যৱস্থা চৰকাৰে অনতিপলমে কৰি দিব লাগিব। যদি অনতিপলমে কৰি নিদিয়ে তেতিয়াহ'লে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি পেলাই আজি আমাৰ সভাই সিদ্ধান্ত ল'ম বুলি আমি মূল বিষয় হিচাপে লৈছোঁ। আপোনালোকৰ যিহেতু এতিয়া 37 সংখ্যক হৈ গ'ল, 37টা বছৰত অসম চৰকাৰে মিচিং ভাষাৰ কাৰণে কি সিদ্ধান্ত গ্ৰহণ কৰিছে? চৰকাৰে এনেকৈ সিদ্ধান্ত কৰিলে, প্ৰথম অৱস্থাত মানে এইটো পৰীক্ষামূলকভাৱে দিছিলে। পৰীক্ষামূলকভাৱে দিয়াৰ পিছত তেওঁলোকে এটা চৰ্ত ৰাখিছিল যে পৰীক্ষামূলকভাৱে দিয়াৰ 2-3 বছৰৰ পিছত যদিহে ভাষাটো অগ্ৰগতি যেন দেখা যায় তেতিয়া তেওঁলোকে নিশ্চয় মিচিং ভাষাৰ মাধ্যমেদি এই স্কুলবিলাকত পাঠ পঢ়োৱাৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু এতিয়ালৈকে এইখিনি কাম তেখেতসকলে কৰা নাই। চৰকাৰে যিমানে চৰকাৰ বাগৰি গ'ল, এতিয়ালৈকে আহিছে মানে গৈছে মানুহ ময়াপী জীৱ তেনেকুৱা নিচিনা হৈ আছে। গতিকে আমি এতিয়ালৈকে যি সুবিধা পাব লাগে এইখিনি সুবিধা পোৱা নাই। বাৰে স্মাৰকপত্ৰ দিয়া হৈছে, বাৰে তেওঁলোকক অনুনয় বিনয় কৰা হৈছে, তথাপি তেওঁলোকে কাণসাৰ নিদিয়াৰ কাৰণে এতিয়ালৈকে আমাৰ ভাষাটো অতি দুখজনকভাৱে পিছ পৰি আছে। আপোনালোকে মুখ্য দাবী হিচাপে কি উত্থাপন কৰিছে? আমাৰ মুখ্য দাবীটো এইটো হৈছে আমাৰ মিচিং ভাষাৰ জৰিয়তে মিচিং অধ্যুষিত অঞ্চলবিলাকত পাঠ পঢ়োৱাৰ ব্যৱস্থাটো কৰি দিব লাগে। মূল বিষয় সেইটো। আজিৰ সভাত কি আলোচ্য বিষয় হিচাপে লৈছে? আলোচ্য বিষয়টো আমি আমাৰ মিচিঙত এনেকৈ কয় যে পবুক পগল মিচিং আনেকে আগমচেম পৈৰিনানে আগম্পা বিনাম লেগাং। মানে আমাৰ প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাটো মাধ্যম হিচাপে লৈ ল'ৰা ছোৱালীক পঢ়োৱাৰ ব্যৱস্থাটো চৰকাৰে কৰি দিব লাগে। তাৰমানে NEP নেশ্যনেল এডুকেশ্যন পলিচিৰ জৰিয়তে 2020ত এই চৰকাৰে গ্ৰহণ কৰিছে যে নিজৰ ভাষাৰ জৰিয়তে
পাঠৰ আদান প্ৰদান কৰিব পৰা হ'ব তেনেকৈ ধৰক মানে বড়ো অঞ্চলত বড়ো ভাষা বড়োটো বহুত আগবাঢ়ি গ'ল ডিমাচা অঞ্চলত ডিমাচা ভাষাৰ জৰিয়তে মাতৃভাষা যিটো মাদাৰ টং বুলি কোৱা হয় মাতৃভাষাৰ জৰিয়তে তেওঁলোকে পঢ়োৱাৰ ব্যৱস্থাটো কৰিব এতিয়া মিচিং অধ্যুষিত অঞ্চলবিলাকত মিচিং ভাষাৰ জৰিয়তে পাঠৰ আদান প্ৰদান অৰ্থাৎ 1ৰ পৰা 5লৈকে আদান প্ৰদান কৰিব বুলি NEP নেশ্যনেল